অকণমান আহি পোৱা দেৰি হ'ল খালি আমি আৰু বিয়া পতা মানুহ অকণমান সময় মিলাই ধৰিব তাতে মণিজনী আজি বহা পাল মোৰ ভাত বনোৱা পাল পৰিল সেইকাৰণে উপায় নাই মানে এইবিলাক এতিয়া কিনো কওঁ তথাপি ভালে আছে নহয় সকলো বোলে আও হৰি এই মজা মণি নাই বুলিহে কিন্তু সকলোকে আৰু দেই লাভ ইউ অল ইমান ৰাতি হৈ গ'ল কেইটা এতিয়া 2:15 হৈ গ'ল 2:15লৈকে ইমান মানুহ আছে ইয়াত থকা চব মানে আমাৰ তাক বেঙেনা দিবলৈ আহিছে আজি কোনো কাকো বেঙেনা বেঙেনি নচলিব হা এই যে ৰঙালী বিহুটো আহি পেলাই গুচি গ'ল তাৰ ওপৰত অকণমান আলোচনা কৰিবলৈ আহিছোঁ চবেই আলোচনা বিলোচনা কৰিছেনে আচ্ছা আৰু আপোনালোকে আমাক ইমান মৰম চেনেহ কৰি আগতে এডভাৰটাইজ আহি গৈছে আপোনালোকে আমাক ইমান মৰম চেনেহ কৰিছে মই আপোনালোকক এটা বস্তু দিম সৰুকৈ চবে ভগাই ল'ব হা কাজিয়া নকৰিব অকণমান ভগাই ল'ব ইয়াত বহি থকা উঠি থকা শুই থকা সাৰ পাই থকা আগফালে থকা পাছফালে থকা এইফালে থকা সেইফালে থকা চব মানুহৰ কাৰণে যে ইমান মস্তি লাগিছে ঠিক আছে কবি না মণি ফোন এটা আহিল ধৰি আহিলোঁ প্ৰথমে ইয়াতে উপস্থিত সমূহ ৰাইজক ৰঙালী বিহুৰ অকণমান শেহতীয়াকৈ হ'লেও ওলগ জনালোঁ তলো হেল্ল' কাৰ ফোন আহিল আপুনি ৰঙালী বিহুৰ ওলগ জনালোঁ কাৰোবাৰ মেছেজ আহিছে নেকি মোবাইলত ইয়াত ধৰি লৈছে চাউণ্ড হয়নে শুনিছিলে মই শুনিছোঁ বাৰু যা হওক সকলোকে ৰঙালী বিহুৰ ওলগ জনালোঁ মই আছোঁ আকৌ ডাঙৰ কথা হৈ যাব বেটিটিত নহ'লে বদনাম হ'ল আৰু এটা কথা দেই এটা কথা কওঁ মই আহিছোঁ যিহেতু ইয়াতে ডিউটি দিবলৈ গতিকে মোৰ বোলে www.com বাকীখিনি পিছত কম এনেকুৱা অনুষ্ঠান তাৰমানে বাকীখিনি পিছত কওঁ আকৌ www.com বাকীখিনি পিছত কম মানে অকণ পিছৰ পৰা কম শ্ৰদ্ধা ইয়াত উপস্থিত কি কবি এইটো কি বুলি ক'লি শব্দটো মানে উপস্থিত ঘপককৈ সাহিত্য সভা বিচাৰি দিলে গুচি নাযাবিচোন উপস্থিত মোৰ অতিকৈ মৰম তাতোকৈ চেনেহ মুগাৰে মুহুৱা আগতে বিহু হৈ গ'ল দেখা একো নহয় বিহু অনুষ্ঠানত এটা সৰকি যাব পাৰে শ্ৰদ্ধা মঞ্চ ওপৰতো বিশ্ব আৰু তলতো বিশ্ব মোৰ অতিকৈ মৰম কণ বয়োজ্যেষ্ঠসকল আৰু অতিকৈ মৰম শ্ৰদ্ধা জ্যেষ্ঠ গামোচা ববলৈ নিশিকি